কাৰণ বকৰা মই ফেচবুকত ফেক একাউণ্ট খুলিছোঁ 15-20 হাজাৰমান হ'ব। ফেচবুকত পাই যাওঁ আৰু কাৰোবাৰ হেল্পৰ পষ্ট সেইটোকে উঠাই পিনে মোৰ তাত দি দিওঁ। অঁ চুমি বৰুৱা, অনিমা বৰুৱা এনেকৈ টোটেল 5টা আছে। 15-20 হাজাৰমান আহিলে। 2-3জনমান হ'ব। মই অকলে নহয়, তেওঁ যিটো গুগল পে' সেইটো মোবাইলত আছিলে যে সেইটো স্কেনাৰ দি দিছিলোঁ। তেওঁৰ নামতে আছে, গুগল পে'টো তেওঁৰ নামত আছে। সেইটো বেলেগৰ হয়, কাৰোবাৰ এখনৰ দি থৈছোঁ আৰু। নিশ্চয় এজনী কণমানি ছোৱালী বৰবিল লুকুমাই দুৰাগ্যৰ আক্ৰান্ত হৈছিলে। নয়নমণি শইকীয়া আৰু অনিল শইকীয়া জীয়াৰী আছিলে। যেতিয়া বেমাৰ হৈ আছিলে তেতিয়া পৰিয়ালৰ ফালৰ পৰা এটা পোষ্ট দিছিলে যে ছোৱালীজনীক সহায় আগবঢ়াইছিলে, কোনোবা সহায় কৰিবৰ কাৰণে বিচাৰিছিলে। আৰু সেই পোষ্টটো কপি কৰি ৰাখিলে এটা পাখণ্ড, এটা নিলজ্জ কাণ্ড কৰিছে ৰূপম চুতীয়া বুলি বকপৰা। পৰৱৰ্তী সময়ত সামাজিক মাধ্যমৰ যোগেদি সেই ফটোসমূহ ব্যৱহাৰ কৰি প্ৰথমে পত্নীৰ নামত ডিমৰ কানাড়া বেংকত একাউণ্টৰ যোগেদি টকা সংগ্ৰহ কৰিছিলে। যেতিয়া গম পোৱা গ'ল যে এইটো আমি পৰিয়ালবৰ্গে যেতিয়া স্পষ্টীকৰণ দিলে যে আমি টকা সংগ্ৰহ কৰা নাই, তেতিয়া সেই একাউণ্টটো বন্ধ কৰি তাৰ যিটো গুগল পে' স্কেনাৰ আছিলে QR কোড ব্যৱহাৰ কৰি পিনে সামাজিক মাধ্যমৰ বিভিন্ন অসম পুলিচৰ ফটো লগাই তেওঁ টকা সংগ্ৰহ কৰি আছিলে। আনকি ছোৱালীজনী মৃত্যুৰ পিছতো টকাৰ সংগ্ৰহ কৰিবলৈ এৰি দিয়া নাছিলে। গতিকে আজি মহান আৰক্ষী থানাক ধন্যবাদ জনাইছোঁ। আজি প্ৰায় এমাহৰ বিৰতিৰ পিছত প্ৰয়াস কৰিবলৈ সক্ষম হ'ল। গতিকে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা দিয়াৰ লগে লগে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি দোষীক উপযুক্ত শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কোনো যাতে সুৰুঙা থাকি নাযায়। সমাজত এনেকুৱা ধৰণৰ পাখণ্ডবিলাকে এনেকুৱা ধৰণৰ নিলজ্জ কাণ্ড কৰা এই ব্যক্তিসকলক সাৰি যাবৰ কাৰণে কোনো যাতে সুৰুঙা থাকি নাযায়, এই কথাটোৱে মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি প্ৰশাসনক অনুৰোধ জনাইছোঁ। হয়, আচলতে বৰ দুৰ্ভাগ্যজনক কথা। যোৱা এপ্ৰিল মাহতে মোৰ ভণ্টিৰ ছোৱালী ভাগিন, তাই ছোৱালীজনী 11 বছৰীয়া, অনিশা শইকীয়া বুলি আপোনালোকে সংবাদ মাধ্যমত পাইছিলে। তো তাই এটা দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈছিলে। ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিলে। তো সেই সময়তে আমি পৰিয়ালটো চিকিৎসাত খৰচ বহন কৰি মেলি পৰিয়ালটো সৰ্বশান্ত হোৱাৰ হেতুকে আমি ঘৰৰ পৰিয়ালৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ সাংবাদিকসকলক মাতি ৰাইজৰ পৰা কিছু সাহায্যৰ কাৰণে সহায়ৰ হাত বিচাৰিছিলে পৰিয়ালটোৱে। আৰু সেই সময়তে সামাজিক মাধ্যমতো দিয়া হৈছিলে যে পৰিয়ালটোৱে কিছু সকাহৰ বাবে ৰাইজৰ পৰা কিছু আৰ্থিক অনুদান বিচাৰি দিয়া হৈছিলে। আৰু সেই সুযোগ গ্ৰহণ কৰি এই মৰাণৰ অঞ্চলৰে মৰাণ বকপৰাৰ এজন ৰূপম চুতীয়া আছিলে। ৰূপম চুতীয়া বুলি এজন অসাধু ব্যক্তিয়ে তেওঁৰ QR কোড ব্যৱহাৰ কৰি, তেওঁৰ ফটো ব্যৱহাৰ কৰি ছোৱালীজনী চিকিৎসাধীন হৈ থকাৰ সময়তে বিভিন্ন ফেচবুক ফেক একাউণ্টৰ পৰা ধন সংগ্ৰহ কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছিলে। সেই সন্দৰ্ভত আমি আমাৰ পৰিয়ালৰ মোৰ ভণ্টি আৰু আমি অকণদা এনেকৈ লগ লাগি আমি মৰাণ আৰক্ষী চকীত আমি এখন এজাহাৰ দাখিল কৰিছিলোঁ সেই ব্যক্তিজনৰ সেই ফেক একাউণ্টকেইটাৰ এগেইনষ্টত। এতিয়া কথা হ'ল আজি 2-3 মাহৰ অন্তত আৰক্ষীয়ে খুব তৎপৰতে কামখিনি আগবঢ়াই আজি তেওঁক গ্ৰেপ্তাৰ কৰিছে। আজি বৰ্তমান মৰাণ থানাতে তেওঁ আছে। তো আমি এইটোৱে ক'ব বিচাৰিছোঁ, এইটো যিটো মৰাক চাল টানি খোৱাৰ কাম, যেতিয়া এহাল পিতৃ মাতৃয়ে এজনী কণমানিৰ চিকিৎসাত সকলো ঘৰৰ সা সম্পত্তি হেৰুৱাই যেতিয়া সৰ্বশান্ত হৈ থাকে, চিকিৎসালয়ৰ বিচনাত যেতিয়া মৃত্যুৰ সৈতে যুঁজি থাকে, এনেবোৰ কাণ্ড কৰিবলৈ কেনেকৈ সাহস পাইছে। সেইটো কাৰণে আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণে। এই অসাধু ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ কাৰণে প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ আমি এক উচিত তদন্ত কৰি আৰু ইয়াৰ লগত জড়িত আৰু এনেকৈ কোনোবা দুষ্ট চক্ৰ জড়িত আছে নেকি তাক বিচাৰ কৰি উচিত শাস্তিৰ কাৰণে আমি দাবী জনাইছোঁ।